আজি আমি বৰ্ডাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল কোকৰাঝাৰ জিলা কমিটিৰ পৰা এই মিডিয়াৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে বৰ্তমান যিটো পৰিৱেশ অসমৰ আৰু বিটিআৰৰ যিটো পৰিৱেশ এটা দেখা গ'ল যে পৰিৱেশটো বেয়া কৰি আছে। কেনেকৈ বেয়া কৰি আছে জানে? যে যিটো আঁচনি চৰকাৰে আমাৰ ৰাইজক উপকাৰ কৰাৰ কাৰণে যিবিলাক আঁচনি লৈছে সেই আঁচনিবোৰৰ পৰা আমি দেখিছোঁ যে বিভিন্ন দলৰ পৰা বঞ্চিত হৈছে, বিভিন্ন দল আৰু বিভিন্ন ৰাইজে এই আঁচনিবোৰৰ পৰা বঞ্চিত হৈ আছে। এইটো এটা পৰিৱেশ নহয় যে ৰাইজে আশা কৰিছে যে ৰাইজে উন্নতি হোৱাৰ কাৰণে তেখেতসকলে আঁচনি বনাইছে ঠিকেই, কিন্তু এই আঁচনিবোৰ আজি যি পৰিৱেশত চলি আছে বিশেষ ভাৱত আমি বিচাৰিছোঁ নিৰ্বিশেষে যি আঁচনিবোৰ কৰিছে সেই আঁচনিবোৰ যাতে আমি ৰাইজে সুচাৰুৰূপে আমি গ্ৰহণ কৰিব পাৰোঁ। তে আজি আমি দেখিছোঁ অসম চৰকাৰ নাইবা বিটিআৰ চৰকাৰ এই দুটা চৰকাৰে আমাক বিশেষভাৱে তেখেতসকলে আঁচনিবোৰ ৰূপায়ণ কৰি আছে যে কিছুমান বেলেগ দলৰ কাম কৰাৰ বাবে আৰু কিছুমানে কিবা কাৰণত তেখেতসকলক বঞ্চিত কৰি আছে। গতিকে আমি বিচাৰিছোঁ যাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিকোনো আঁচনি তেখেতসকলে সুচাৰুৰূপে আমাক যাতে ৰাইজক বঞ্চিত নকৰি যাতে সুচাৰুৰূপে দিব পাৰে। গতিকে আমি অনুৰোধ কৰিম আৰু সেই অনুৰোধ মৰ্মে যদি তেখেতসকলে ভালকৈ সুচাৰুৰূপে যদি কাম কৰিব পাৰে তেনেহ'লে আমাৰ একো ক'বলগীয়া নাই। আৰু তেখেতসকলে যদি এনেকৈ যদি বিশেষ ভাৱত যদি এনেকৈ বিতৰণ ব্যৱস্থা যদি কৰি যায় তেনেহ'লে ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে কেতিয়াও এৰি নিদিব। আমি কাৰ্যসূচী গ্ৰহণ কৰিম আৰু আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি কমিটি গঠন কৰিবলৈ বাধ্য হৈছোঁ যে বিভিন্ন সময়বোৰত ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা যদি বঞ্চিত হৈছে আমি দেখি আহিছোঁ যে ইয়াতে নেগলিজেঞ্চি কৰা দেখা যায়। কেনেকৈ জানে? যে আজি অসমৰ যিটো পৰিৱেশ আমাৰ বিটিআৰৰ যিটো পৰিৱেশ যেতিয়া নেকি BPF আছিলে তেতিয়া এইটো আপচুক পাৰ্টি কৰে, এইটো অমুক পাৰ্টি কৰে, তমুক পাৰ্টি কৰে এনেকুৱা আছিলে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে যেতিয়া নিৰ্বাচনত ওলাল UPPLৰ হৈ তেতিয়া তেখেতে কৈছিলে যে নতুন পৰিৱৰ্তন কৰিব। পৰিৱৰ্তন ক'ত হ'ল? পৰিৱৰ্তনটো একো নহ'ল। BPFে যেনেকৈ ব্যৱহাৰ কৰিছিলে ঠিক তেনেধৰণৰ BPFে যেনেকৈ ব্যৱহাৰ কৰিছিলে তেনেধৰণৰ কৰি আছে। তেখেতে বিশেষভাৱে কৰি আছে। যিসকলে UPPLৰ কেণ্ডিডেট বা UPPLৰ UPPLত কাম কৰা সেইসকলকে দি আছে আৰু বেলেগ বেলেগ দলত কাম কৰাবোৰক বঞ্চিত কৰি আছে। এইটোতো বিশেষ পৰিৱৰ্তন নহ'ল। এইটো পৰিৱৰ্তন কৈ জানো? BPF যেনেকুৱা ঠিক তেনেকুৱা UPPL 10 টকাৰ ইপিত আৰু সিপিত। গতিকে আমি UPPLক আমি একেই ক'ব লাগিব। BPF যেনেকুৱা BJP যেনেকুৱা ঠিক UPPL তেনেকুৱা। আজি পৰিৱৰ্তনৰ নামত আজি জিকি যায়, আজি পৰিৱৰ্তন একো কৰিব পৰা নাই। আমি ক'ম ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা মানি টকা নহ'লে উইদাউট মানি কেনট বি চান্স কোনো পৰিৱৰ্তন আনিব নোৱাৰে টকা। সেইকাৰণে ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে মাহে মাহে 800 টকা বিচাৰি আছে। ভোটাৰ চিপ 8,000 800 টকা নহয় 8,000 কিয় বিচাৰিছে? আজি GDP আমাৰ 17,000, সেই 17,000ৰ পৰা আমি আধি 8,000 বিচাৰি আছোঁ GDPৰ পৰা মাহে মাহে 8,000 কিয় বিচাৰিছোঁ? আমাক আঁঠুৱা, এই কম্বল, এই লাইট, এই চাইকেল, এই বগা চাউল দি আমাক আৰু ঠগাব নোৱাৰে। যিহেতু ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল ট্ৰেইনিং দি আছে, ট্ৰেইনিঙৰ মাধ্যমত বুজি পাইছে যে ভাৰতবৰ্ষৰ যিটো দালালি ৰাজনীতি এই দালালি ৰাজনীতিবোৰক আমি খতম কৰাৰ কাৰণে ভেনিচিং কৰাৰ কাৰণে ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে অতপ্ৰতভাৱে আমি আন্দোলন কৰি আছোঁ, ট্ৰেইনিংবোৰ দি আছোঁ। বিভিন্ন সময়ত বিভিন্ন ৰকমৰ আমি বিভিন্ন ঠাইতে ঘূৰি ঘূৰি আমি ভোটাৰশ্বিপৰ মেম্বাৰশ্বিপ আমি জইন দি আছোঁ আৰু আমি অনাগত দিনবোৰত আমি জোৰদাৰ আন্দোলনমুখী কৰিবলৈ আমি ভাৰতবৰ্ষৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো
ভোটাৰক আমি জাগ্ৰত কৰিবলৈ আমি আজিৰ পৰা নহয় আমাৰ বহুদিনৰ পৰা চলি আছে। আজি আমি সেইকাৰণে নিন্দা কৰিম আৰু নিন্দনীয় বুলি ক'ম যে ভাৰতবৰ্ষৰ যি নাগৰিকসকলক আঁচনি বনাই পেলাই যে GDPৰ পৰা বঞ্চিত কৰি আছে, পাৰ কেপিটা ইনকামৰ পৰা বঞ্চিত কৰি আছে, সেই সম্পৰ্কে আমাৰ বহুত ক'বলগীয়া আছে। আজি আমাৰ যদি 17,000 GDP আছে তেনেহ'লে 17,000ৰ পৰা আমাক কম্বলৰ নামত, চাইকেলৰ নামত, ঘৰৰ নামত, বগা চাউলৰ নামত কিমান পইচা আমাক ঠগাই আছে ৰাইজে জানিব লাগে। এতিয়া বহি থকাৰ সময় নহয়, বহি থকাৰ সময় নাই। আমি GDPৰ সম্পৰ্কে চব নাগৰিকে যিমান ভোটাৰ আছে জানিবলগীয়া কথা, ভাৰতবৰ্ষৰ পাৰ কেপিটা ইনকাম জানিবলগীয়া কথা আছে। গতিকে আমি এই GDP আৰু PCIটো কেন্দ্ৰ কৰি যেটো আমি ভোটাৰশ্বিপ বিচাৰিছোঁ, সেই ভোটাৰশ্বিপ নহ'লে আমাৰ ৰাইজে কেতিয়াও সুখ নহ'ব, আৰ্থিকভাৱে কেতিয়াও স্বাধীনতা নহ'ব। আৰ্থিক স্বাধীনতা নহ'লে ৰাজনৈতিক স্বাধীনতাৰ কোনো মূল্য নাই। সেইটো ভুলি গৈছে। দীনদয়াল উপাধ্যায় কেৱল মাল্যাৰ্পণ কৰে, বন্তি প্ৰজ্বলন কৰে আৰু তেখেতক প্ৰশংসা কৰিব পাৰে। কিন্তু দীনদয়াল উপাধ্যায়ে কি কৈছিলে জানে? ৰাইজে নিশ্চয় জানে, ভাল মানুহে জানি পায়। ইকনমিক যদি নাথাকে ৰাজনীতিৰ একো মূল্য নাই। উইদাউট ইকনমিক পলিটিকেল ইজ মিনিংলেছ বুলি কৈছে তেখেতে। আজি ইকনমিক আমাৰ আছে জানো? অৰ্থনৈতিকভাৱে আমি সবল হৈছে জানো? অৰ্থনৈতিকভাৱে আমি সবল হোৱা নাই। গতিকে আমাক মাহে 8,000 টাকা দিব লাগিব। ভোটাৰ পাৰ্টিৰ একেই দাবী, GDP 50-50 কৰিবই লাগিব ভাৰত চৰকাৰে।